ফিনলেমৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকক স্বাগতম। আজি 16 আগষ্টৰ দিনাখন কালি দিয়া সুপাৰ লেভেলৰ মতে আৰু বিভিন্ন লেভেলৰ মতে কি ধৰণে ট্ৰেড কৰিব লাগিছিলে আগতে আপোনালোকক তাত দেখাওঁ। লগতে আপোনালোকক মই দেখুৱাম যে কাইলৈৰ কাৰণে কাইলৈ আছে নিফটি আৰু বেংক নিফটিৰ এক্সপায়াৰী। এতিয়া এক্সপায়াৰী কাৰণে জিৰ' লেভেল। ব'লক এতিয়া আমি স্ক্ৰীনত যাওঁ। যি ধৰণে আগদিনাখন আপুনি ভিডিঅ'টোত গৈ চাব পাৰে, মই দিছিলোঁ লেভেল আপোনালোকক শ্বেয়াৰ কৰিছিলোঁ। ৰাতিপুৱা একদম ছুপাৰ লেভেলৰ তলতে খোল খালে, খোল খোৱাৰ কাৰণে নেক্সট লেভেলটোক টাচ কৰিবলৈ আহিলে, কিন্তু নেক্সট লেভেলটোক ভাঙি নিদিলে, পূৰা ইয়াৰ পৰা ৰিজেকশ্যন ল'লে। চ' ইয়াত আমি আপ মুভমেণ্টৰ কাৰণে আমি ট্ৰেড এটা প্লেন কৰিব পাৰোঁ। ডাইৰেক্টলি নেক্সট লেভেলটোলৈকে যাবই, আমাক ইমান নালাগে, আমি সৰু পইণ্ট কেপচাৰ কৰোঁ। ইয়াত আপুনি চাব পাৰে 20:20 পইণ্ট কেপচাৰ, 20 টাৰ্গেট, 20 ষ্টপ লছ হিট নাই হোৱা, ডাইৰেক্ট আমাক টাৰ্গেট দিলে, এটা ট্ৰেড ল'লোঁ। আনটো ট্ৰেড ক'ত বহুত ধুনীয়াকৈ ইয়াত দেখুৱাইছে, কিন্তু ইয়াত আমাৰ ষ্টপ লছ হিট হ'ল। ঠিক আছে, কোনো কথা নাই, কেতিয়াবা ষ্টপ লছ হিট হ'ব পাৰে। ছুপাৰ লেভেল ব্ৰেক কৰি এটা বুলিছ কেণ্ডেল আছিলে আৰু ওপৰত আমাৰ 5 মিনিট ছাষ্টেইনো কৰিলে, আমি ধুনীয়াকৈ ট্ৰেড ল'লোঁ, বাট আমাক উল্টা মাৰি দিলে। ইয়াত আমাৰ ষ্টপ লছ হিট হ'ল, 20 পইণ্ট আমাৰ ইয়াত লছ হ'ল। নেক্সট ওপৰৰ পৰা এটা নেগেটিভ যেতিয়া এটা কেণ্ডেল, এই গ্ৰীণ কালাৰ কেণ্ডেলটো যেতিয়া এটা ৰেড কালাৰ কেণ্ডেলে এনগাল্ফ কৰি দিলে, আপুনি ইয়াক এনগাল্ফিং, ইয়াক কোৱা হয় বিয়েৰিছ এনগাল্ফিং। এনগাল্ফ কৰি দিলে এটা বিয়েৰিছ পেটাৰ্ণ হয়, তেতিয়া মাৰ্কেট তললৈ পৰিব লাগে। চ' একৰ্ডিংলি মাৰ্কেট তললৈ পৰিলে পূৰা 20 পইণ্টৰ আমাক টাৰ্গেট দি দিলে, এপ্ৰক্সিমেটলি 20 পইণ্টৰ 19.35, মানে ধৰি লওক এতিয়া বুজিছে ন, এতিয়া 20 পইণ্ট বুলি কৈছোঁ, একজেক্ট 20 পইণ্টটো পাম তেতিয়া ওলাম, 19 পাইছে ওলাই দিয়ক ন, একেটাই কথা। ঠিক আছে, আৰু আপোনাৰ ষ্টপ লছ ল'বলৈ আহিছে 20 পইণ্ট, ওলাই দিয়ক, বিকজ 20 পইণ্ট হিট কৰিবই ন। 19 পইণ্টত ওলাই গৈ মানে 20 হ'ব, এতিয়া 19ত ওলাই গৈ মানে আপোনাৰ 20 হ'ব, একেটাই কথা, বুজিছিলে ন। মুঠতে সেই ৰেচিঅ'টো ই মেইনটেইন কৰে। এই বস্তুটো এনেকুৱাকৈ লেভেল দিয়া হৈছে যে এই ৰেচিঅ'টো মেইনটেইন কৰে। আপুনি যদি মাহকৰ শেষত উলিয়ায়, ইমান দিনৰ পৰা ছুপাৰ লেভেল দি আহিছোঁ, গোটেইখিনি ভিডিঅ' এবাৰ ঘূৰাই যদি চাই গৈ এমাহৰ বেক টেষ্ট ৰিপৰ্টটো পাই যাব, গোটেই মাহটো ছুপাৰ লেভেল কেনেকৈ কাম কৰিলে। যদি চাই আপুনি বহুত ভাল লাগিব যে ইমান প্ৰফিটেবল ছুপাৰ লেভেল হয়। ঠিক আছে, ইয়াত চাওক, ইয়াত ধুনীয়াকৈ আমাক টাৰ্গেট দিলে, অলমষ্ট 20 পইণ্ট আমি কেপচাৰ কৰিলোঁ। নেক্সট ইয়াত চাওক, ইয়াত য়েছ এনেকুৱা কেণ্ডেল আমি পাইছিলোঁ কাৰণেহে তাত লৈছিলোঁ, বাট তাত ষ্টপ লছ হিট কৰিলে। সম্পূৰ্ণ যেনেকুৱা কেণ্ডেল আমাক লাগে একদম তেনেকুৱা ধুনীয়া কেণ্ডেল, তাত পূৰা সম্পূৰ্ণ গ্ৰীণ বুলিছ কেণ্ডেল, বডিটো পূৰা ক্লজিং ওপৰত হৈছেগৈ লাইনৰ। চ' ইয়াত আমি ট্ৰেড ল'লোঁ, ধুনীয়াকৈ আমাক ইয়াত ট্ৰেড দিলে, 20 পইণ্ট আমি ইয়াত কেপচাৰ কৰিলোঁ। ঠিক আছে, আৰু যিহেতু মোৰ ট্ৰেডবিলাক লেভেল টু লেভেল হয়, একজেক্টলি লেভেলটোলৈকে গ'লগৈ চব, একজেক্টলি এইডোখৰ পৰাই কিয় ৰিটাৰ্ণ হৈছে। য়েছ, দিছ ইজ পাৱাৰ অফ ফিনলেম ছুপাৰ লেভেল। চ' ইয়াত 4টা ট্ৰেড দিলে আজি ছুপাৰ লেভেলৰ মতে। এতিয়া কাইলৈৰ কাৰণে জিৰ' লেভেলটো মই উলিয়াই থৈছোঁ, আপোনালোকক শ্বেয়াৰ কৰিছোঁ, চাব পাৰিব। কাইলৈ যদি নিফটিক আমি আপ ট্ৰেণ্ডত দেখা পাবলৈ হয়, নিফটিয়ে 19,492ৰ ওপৰত ছাষ্টেইন কৰিব লাগিব। এটলিষ্ট পিছবেলা 12:30 বা 1টামান বজালৈকে এই লেভেলটোৰ ওপৰত ছাষ্টেইন কৰিব লাগিব। যদি ছাষ্টেইন কৰে, য়েছ, আমি বুলিছ মুভমেণ্টাম এটা দেখিব পাৰোঁ। ঠিক আছে, অ'কে। আৰু তলৰ ফালে কি হ'ব, তলৰ ফালে যদি নিফটি 19,400ৰ তলত যদি দেখা পাওঁ, এটলিষ্ট পিছবেলালৈকে যদি তাতেই যদি দেখা পাওঁ, তেতিয়া ডাউন ট্ৰেণ্ডৰ মুভমেণ্ট এটা আমি এক্সপেক্ট কৰিব পাৰোঁ। চ' এইকেইটাই আছিলে কাইলৈৰ কাৰণে জিৰ' লেভেল। লেটছ চি হাউ মাৰ্কেট বিহেভ একৰ্ডিং টু আৱাৰ লেভেল। চ' আশা কৰোঁ আপোনালোকে এই লেভেলত ট্ৰেড কৰি বা এই লেভেল ব্যৱহাৰ কৰি আজি প্ৰফিট কৰিলে আৰু কাইলৈও প্ৰফিট কৰি যাব। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টোত, আশা কৰোঁ আপোনালোকে বুজি পালে। লগ পাম অন্য এটা ভিডিঅ'ত, টিল দেন কিপ ট্ৰেডিং।